হেল্ল' এভৰিৱান, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ 60 ছেকেণ্ডৰ এটা ভিডিঅ'লৈ। তো পোনপ্ৰথমে আপোনালোকক বহুত বেছি ধন্যবাদ। ইমান ব্যস্ততা ভৰা দিনৰ মাজতো যে আপোনালোকে এবাৰ হ'লেও মোৰ ভিডিঅ'টো অ'পেন কৰিছে। আশা ৰাখিছোঁ আগলৈ এনেকৈ মৰম দি যাব। তো আজি মই বনাবলৈ গৈ আছোঁ ভাপত দিয়া মাছ। 2 কোণ নহৰু, অকণমান আদা আৰু 2টা জলকীয়াৰে অকণমান পেষ্ট বনাই ল'লোঁ। তাৰপিছত 2 পিচ মাছ ভালদৰে ধুই লৈ আদা নহৰু পেষ্টখিনি, পিঁয়াজ, নিমখ, অকণমান জিৰা, ধনিয়া পাউডাৰ আৰু মিঠাতেল অকণমান বেছিকৈ দি ভালদৰে গোটেইখিনি সানি ল'লোঁ। ঘৰতে থকা কলপাত এখন কাটি আনি ভালদৰে ধুই লৈ মাছ 2 পিচ আৰু মছলাখিনি কলপাতখনত দি ল'লোঁ। কলপাতখন ভালদৰে বান্ধি লৈ এটা টোপোলা কৰি লৈ প্ৰেছাৰ কুকাৰত অকণমান পানী দি 2টা চিটি মাৰিব দিলোঁ। তাৰপিছত ৰেডি হৈ গ'ল আমাৰ ইয়াত ভাপত দিয়া মাছ। তো আপোনালোকেও কেতিয়াবা ট্ৰাই কৰি চাব পাৰে।